বলিউডৰ কাহিনীৰ লেখিয়াকৈ এগৰাকী পাতি লোৱা বৰদেউতাক আৰু তাৰ পাছত এটা চাঞ্চল্যকৰ হত্যাকাণ্ড বৰ্তমান তিতাবৰ উত্তপ্ত হৈ আছে। এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পাছতে এতিয়া ন্যায়ৰ দাবী উত্থাপন কৰি এগৰাকী ছাত্ৰীৰ ন্যায় দাবীত এতিয়া প্ৰতিবাদত নামি পৰিছে হাজাৰ হাজাৰ শিক্ষাৰ্থী আৰু স্থানীয় দল সংগঠন। এটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা 4 দিনৰ পাছত পোহৰলৈ আহিছে। বিপ্লৱী দাস নামৰ এগৰাকী ছাত্ৰীক হত্যা কৰি পেলাই থোৱা হৈছিল শৌচাগাৰৰ টেংকিত আৰু বৰ্তমান সেই ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহ উদ্ধাৰৰ পাছত ইটোৰ পাছত সিটোকৈ বিস্ফোৰিত ভাষ্য আহি পৰিছে। এগৰাকী জগত সিং নামৰ লম্পটৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে। কি হৈছে প্ৰকৃততে সবিশেষ এই মুহূৰ্তত লৈ আহিছো। আৰু এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া উত্তাল হৈছে তিতাবৰ। ছাত্ৰীগৰাকীৰ ন্যায়ৰ দাবীত ৰাজপথলৈ শ শ লোক ওলাই আহিছে। প্ৰতিবাদত নামিছে তিতাবৰৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থী স্থানীয় দল সংগঠন। হত্যাকাৰী জগত সিঙৰ উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে। আনকি প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিছে তিতাবৰ থানাও। আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে প্ৰতিবাদকাৰী। 7 নৱেম্বৰৰ পৰা তিতাবৰৰ বিপ্লৱী দাস সন্ধানহীন হৈ আছিল। জগত সিং নামৰ এটা লম্পটৰ শৌচাগাৰত দোকানৰ শৌচাগাৰৰ টেংকিত উদ্ধাৰ কৰা হৈছে বিপ্লৱী দাস নামৰ যুৱতীগৰাকীৰ মৃতদেহ। আৰু মৃত্যুৰ সময়ত 7 মহীয়া অন্তঃসত্ত্বা আছিল যুৱতীগৰাকী। জগত সিঙে হত্যা কৰি টেংকিত লুকুৱাই ৰাখিছিল মৃতদেহ। সম্পৰ্কত বৰ দেউতাক আছিল বিপ্লৱী দাসৰ জগত সিং। আৰু অভিযুক্ত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিতে ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। তাৰ পাছতে বহু কেইটা অভিযোগ উত্থাপন হৈছে। অবৈধভাৱে এখন আশ্ৰম চলাই থকাৰ অভিযোগ উত্থাপন হৈছে জগত সিঙে। আৰু সেইখন আশ্ৰমতে বহু যুৱতী বহু কিশোৰীৰ সৈতে বহু মহিলাৰ সৈতে অপকৰ্ম কৰে অভিযুক্ত জগত সিঙে। আৰু জগত সিঙৰ ফাঁচীৰ দাবীত এইবাৰ ৰাজপথ ঘেৰাও কৰিছে। ৰাজপথত উত্তাল পৰিস্থিতি সাব্যস্ত কৰিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ ছাত্ৰ ছাত্ৰী আৰু দল সংগঠনে। আৰু প্ৰতিবাদত অংশগ্ৰহণ কৰিছে KMSSৰ সভাপতি বিদ্যুৎ শইকীয়াই। আমি এই মুহূৰ্তত দৃশ্যাংশ কিছু দেখুৱাবলৈ চেষ্টা কৰিছো। এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া তিতাবৰত। কাম কৰি আছো কি বালটো কৰি দিছে। তিতাবৰৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিপ্লৱী দাস নামৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰু ৰহস্যজনক কথাটো হৈছে ছাত্ৰীগৰাকী 7 মাহৰ অন্তঃসত্ত্বা আছিল। যিগৰাকী ব্যক্তিক বৰ দেউতাক সম্বোধন কৰিছিল সেইগৰাকী ব্যক্তিৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ শৌচাগাৰৰ টেংকিত উদ্ধাৰ কৰা হৈছে ছাত্ৰীগৰাকীৰ মৃতদেহ। কলেজলৈ যোৱা অৱস্থাত সন্ধানহীন হৈ পৰিছিল। আৰু ইতিমধ্যে যিগৰাকী OC তিতাবৰ থানাৰ OC তেখেতৰ ৰিজাৰ্ভ ক্লোজ কৰা হৈছে। কিয়নো অভিযোগ উত্থাপন হৈছে যে যি সময়ছোৱাত যুৱতীগৰাকী নোহোৱা হৈছিল অৰ্থাৎ নিৰুদ্দেশ হৈছিল, এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে, কিন্তু গুৰুত্ব নিদিলে তেখেতে। আৰু তাৰ বাবেই তেখেতৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু এই ধৰণে এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে KMSSৰ সভাপতি বিদ্যুৎ শইকীয়াই। তিতাবৰৰ ৰাজপথত বহি প্ৰখৰ ৰ'দৰ মাজত প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু বিদ্যুৎ শইকীয়াই কেইবাটাও বিস্ফোৰক অভিযোগ আনিছে। অভিযুক্ত
জগত সিঙৰ বিৰুদ্ধে মন্তব্য আগবঢ়াইছো শুনক কি ক'লে জগত সিঙৰ বিৰুদ্ধে বিদ্যুৎ শইকীয়াই হৈছে এতিয়া দিনৰ পোহৰলৈ স্পষ্ট হ'ল কাৰণ অভিযুক্ত জগত সিং যিজন পাখণ্ড যিজনে আজি বছৰ বছৰ ধৰি এখন আশ্ৰম চলাই তেওঁ বিভিন্ন মানুহক যুৱতীক নিৰ্যাতন চলাই আহিছিল কিন্তু এতিয়া পুলিচৰ কব্জাত গতিকে তাক ফাঁচি লাগে আৰু তাৰ যিখন অবৈধ আশ্ৰম সেই আশ্ৰমখন ইমিডিয়েট উচ্ছেদ কৰিব লাগে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন গৃহ বিভিন্ন মঠ মন্দিৰ উচ্ছেদ কৰে গতিকে আজি আমাক এই আশ্ৰমখন উচ্ছেদ লাগে আৰু দ্বিতীয় কথা কৈছে এই মানুহজনে স্বীকাৰ কৰিছে যে তেওঁ বিপ্লৱী দাসক ৰেপ কৰিছিল আৰু তেওঁৰ ঘৰতে যেতিয়া ডেড বডি ওলাইছে তেওঁ কঠোৰতকৈ কঠোৰ শাস্তি আমাক ফাঁচি লাগে আৰু তেওঁক এনকাউণ্টাৰ লাগে কথাটো স্পষ্ট আৰু তৃতীয়তে পুলিচৰ বিৰুদ্ধে যিটো অভিযোগ উত্থাপন হৈছে লক্ষ্মণ কুমাৰ দাসে প্ৰথম দিনটোৰ পৰাই তেওঁৰ পক্ষলৈ আহিছে তিতাবৰৰ OC এজাহাৰ দিবলৈ যোৱা পৰিয়ালৰ মানুহক বেয়া ব্যৱহাৰ কৰিছে থানাৰ পৰা উলিয়াই পঠিয়াইছে আৰু থানাৰ ভিতৰৰ পৰা ছোৱালীজনীৰ চৰিত্ৰক লৈ প্ৰশ্ন কৰা হৈছিল গতিকে পুলিচৰ এনেকুৱা ব্যৱহাৰৰ কাৰণে তিতাবৰত বাৰে বাৰে যুৱতী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আছে তিতাবৰ OCক ছাছপেণ্ড কৰিব লাগে ইয়াক এনকাউণ্টাৰ কৰিব লাগে জগত সিঙক আৰু তেওঁ আশ্ৰমখন উচ্ছেদ কৰিব লাগে এই ঘটনাৰ গৰিহণা দিছোঁ লগতে কিতাপত এনেকুৱা ঘটনা আগতেও ঘটি আহিছে যিহেতু ইয়াৰ আগতে নৱমীৰ দিনা এজনী ছোৱালীৰ ঘটনা ঘটিছিল য'ত তিতাবৰ আৰক্ষী বিষয়াৰ গাফিলতিত সেই ছোৱালীজনীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল আৰু সেই অপৰাধীক 4 দিন হৈ কৰায়ত্ব নকৰাৰ কাৰণে সেই ছোৱালীজনীয়ে কৰিছিল 11 দিন বৰ্তমানো সেই অপৰাধ হৈছে আমাৰ ইয়াত দেখিবলৈ পাইছোঁ যে তিতাবৰ আৰক্ষী বিষয়াক যেতিয়া তেওঁলোক ছোৱালীজনীৰ পৰিয়ালবৰ্গৰ মানুহে আবেদন ৰিপৰ্ট দিব গৈছিল তেতিয়া আৰক্ষী বিষয়াসকলে কৈছে যে আপোনালোকে কি এভিডেঞ্চত আপোনালোকে কেছ দিব আহিছে এজন নিৰপৰাধী মানুহক কি অভিযোগত আপোনালোকে কেছ দিবলৈ আহিছে বুলি বেয়া বিহেভ কৰিছিল ননচেন্স বুলি মন্তব্য কৰিছিল সেইটোত মই ক'ব বিচাৰোঁ যে আৰক্ষী বিষয়াক যদি আমি এভিডেঞ্চেই দিব লাগে তেতিয়াহ'লে আৰক্ষী বিষয়াৰ কাম কি আমি নিজে এভিডেঞ্চ গোটাই আমি নিজে একশ্যন নল'ম কিয় আমি একশ্যন ল'ম আমি নিজে এভিডেঞ্চ গোটাম গতিকে মই সৰ্বপ্ৰথমে তিতাবৰ আৰক্ষীক গৰিহণা দিছোঁ এই কাণ্ডত আৰু মই বিপ্লৱী দাসৰ ন্যায় বিচাৰিছোঁ বিপ্লৱী দাসৰ ন্যায় লাগে অপৰাধীক দিব লাগে অপৰাধীক মই তীব্ৰ গৰিহণা দিছোঁ অপৰাধীক অতি শীঘ্ৰে ইয়াত দিব লাগে আৰু অপৰাধীক ফাঁচি আমাৰ ৰাইজৰ সন্মুখত হয়তো ৰাইজৰ সন্মুখত দিব লাগে আৰু এখন কমিটি স্পেচিয়েল কমিটি গঠন কৰিব লাগে য'ত অতি সোনকালে অতি শীঘ্ৰে বিচাৰ হয় তৎপৰ বিচাৰ হয় বিচাৰ ব্যৱস্থা য'ত পলম নহয় ঘটনাটো কি মানে পৰহি দিনা তাই কলেজলৈ আহিছিলে কলেজত মোৰ বাইদেউৰ ছোৱালী হয় কলেজলৈ আহিছিলে কলেজত তাই মানে কিবা প্ৰেক্টিকেলৰ কিবা বহি জমা দিব বহি জমা দি তাৰ মাকক তাই কৈ থৈ আহিছে মই বৰ্তা ঘৰলৈ যাম বুলি কোৱাৰ পাছত তাইৰ ছোৱালীজনী আজি পৰ্যন্তলৈকে আমি পোৱা নাই আমি তিতাবৰ আৰক্ষী থানাত আমি এজাহাৰ দাখিল দিলোঁ দিয়াৰ পাছতো আজি 72 ঘণ্টা অতিক্ৰম কৰিলে 72 ঘণ্টা অতিক্ৰম কৰাৰ পাছতো পুলিচে এতিয়ালৈকে আমাক কোনো সংক্ষিপ্ত তথ্য দিব পৰা নাই এতিয়া আমাক পুলিচক আমি কথা সোধাত পুলিচে আমাক গতিয়াই বাহিৰ কৰিছে কোনো তথ্য দিব পৰা নাই মানে উত্তপ্ত পৰিস্থিতি আমাৰ এতিয়ালৈকে আমি ন্যায় দিব পৰা নাই তেখেতলোকে আমাৰ তিতাবৰ থানাৰ OC ডাঙৰীয়াই এতিয়ালৈকে আমাক কোনো ন্যায় দিব পৰা নাই আমাক কৈ হৈ যাব আপোনালোকে হেৰি নহ'ব হৈ যাব আজি 72 ঘণ্টা অতিক্ৰম কৰিলে আমি এতিয়া ছোৱালীজনীক লাগে আমি ন্যায়টো বিচাৰোঁ আমি প্ৰথম কথা হৈছে এতিয়া দিনৰ পোহৰলৈ স্পষ্ট হ'ল কাৰণ অভিযুক্ত জগত সিং যিজন পাখণ্ড যিজনে আজি বছৰ বছৰ ধৰি এখন আশ্ৰম চলাই তেওঁ বিভিন্ন মানুহক যুৱতীক নিৰ্যাতন চলাই আহিছিল কিন্তু এতিয়া পুলিচৰ কব্জাত গতিকে তাক ফাঁচি লাগে আৰু তাৰ যিখন অবৈধ আশ্ৰম সেই আশ্ৰমখন ইমিডিয়েট উচ্ছেদ কৰিব লাগে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন গৃহ বিভিন্ন মঠ মন্দিৰ উচ্ছেদ কৰে গতিকে আজি আমাক এই আশ্ৰমখন উচ্ছেদ লাগে আৰু দ্বিতীয় কথা কৈছে এই মানুহজনে স্বীকাৰ কৰিছে যে তেওঁ বিপ্লৱী দাসক ৰেপ কৰিছিল আৰু তেওঁৰ ঘৰতে যেতিয়া ডেড বডি ওলাইছে তেওঁক কঠোৰতকৈ কঠোৰ শাস্তি আমাক ফাঁচি লাগে আৰু তেওঁক এনকাউণ্টাৰ লাগে কথাটো স্পষ্ট আৰু তৃতীয়তে পুলিচৰ বিৰুদ্ধে যিটো অভিযোগ উত্থাপন হৈছে লক্ষ্মণ কুমাৰ দাসে প্ৰথম দিনটোৰ পৰাই তেওঁৰ পক্ষলৈ আহিছে তিতাবৰৰ OC এজাহাৰ দিবলৈ যোৱা পৰিয়ালৰ মানুহক বেয়া ব্যৱহাৰ কৰিছে থানাৰ পৰা উলিয়াই পঠিয়াইছে আৰু থানাৰ ভিতৰৰ পৰা ছোৱালীজনীৰ চৰিত্ৰক লৈ প্ৰশ্ন কৰা হৈছিল গতিকে পুলিচৰ এনেকুৱা ব্যৱহাৰৰ কাৰণে তিতাবৰত বাৰে বাৰে যুৱতী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আছে তিতাবৰ OCক ছাছপেণ্ড কৰিব লাগে ইয়াক এনকাউণ্টাৰ কৰিব লাগে জগত সিঙক আৰু তেওঁ আশ্ৰমখন উচ্ছেদ কৰিব লাগে এই ঘটনাৰ গৰিহণা দিছোঁ লগতে